হে গাইজ কি খবৰ ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৰে ভাল আজি আমি এটা চেলেঞ্জ ভিডিঅ' বনাবলৈ যাইছোঁ থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে আজি আমি এটা টেণ্ট বনাব যাইছোঁ তাকো 30 মিনিটৰ ভিতৰত চ' বনাব পাৰোঁ নে নোৱাৰোঁ 30 মিনিটৰ ভিতৰত চ' দেৰি নকৰি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক বৰ্তমান বাজে 11:34 আৰু দেৰি নকৰি বলক আমি জল্দি কামটো আৰম্ভ কৰোঁ মোৰ টেণ্টটো বনাবৰ কাৰণে মোক লাগিব এনেকুৱা বাঁহৰ কামি আপোনালোকে নিশ্চয় গমেই পায় চ' বলক আমি চ' এইটো মই ট্ৰাইংগল হিচাপে মানে বনাব ট্ৰাই কৰোঁ জল্দি এইটো মানে থিয়া দি নাথাকে কাৰণ ইয়াতে মানে বাঁহ দিয়া নাই ন ওপৰত বলক আগতে বনাই লৈ এইখিনি চ' দেখাই আছোঁ বলক চাব পাৰে বান্ধি ল'লোঁ মই চ' বান্ধি লোৱাৰ পিছত আৰু একো নাই ইয়াতে মই দুটা গাঁত খান্দি লৈছোঁ মানে বস্তুটো থিয়া দি নাথাকে টেণ্টটো মানে মই পথাৰত বনাইছোঁ নহয় এইবাৰ মানে মাটিবিলাক বহুত বেছি টাইট হৈ আছে আৰু মানে কটাৰীটো নোৱাৰিয়ে মানে মোৰ সোনকাল বনাব লাগে কেঁচু চেঁচু একেবাৰে পূৰা একদম ওলাই আহিছে ইয়াতে মানে লাঠিপাত দি দিছোঁ কাৰণ এই পাত পৰি এনেকৈ থৈ দিলোঁ এতিয়ালৈকে মানে আধা কামে কমপ্লিট হ'ব পৰা নাই কেনেকৈ যে খতম কৰিম চেলেঞ্জটো ভাবিয়ে পোৱা নাই টেণ্ট মেকিং চেলেঞ্জটো যিহেতু মানে কৰিম বুলি ভাবিছোঁৱে কৰিমেই আৰু লগা হ'লে মানে 2 ঘণ্টা 3 ঘণ্টা লগা হ'লে গোটেই দিনটোৱে লাগি যাওক কৰিহে দিম আৰু এইফালে চাওকচোন মানে ৰছীপাত গাঁঠতে মোৰ ঢিলা হৈ গ'ল বাৰে পৰি যায় কি যে হ'ব ন মানে প্ৰথমবাৰ চেলেঞ্জ ভিডিঅ' বনাইছোঁ সেইকাৰণে মানে কষ্ট অলপ হৈছে বহুত বেছি আৰু যোনে ভিডিঅ'টো এতিয়ালৈকে চাই আছা জল্দি লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে মই মানে মটিভেট হওঁ আপোনালোকে যদি ঘৰত ট্ৰাই কৰে মানে এবাৰ চাই ল'ব তাৰপিছতে ট্ৰাই কৰিব মই মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ তো বৰ্তমানলৈকে আধা কামে কমপ্লিট হ'ব পৰা নাই আৰু মোক ইফালে চাওকচোন ঘামে মানে পূৰা গা ধুৱাই দিছে আৰু ইফালে মানে বৰষুণো আহিব হৈছে আৰু ইয়াতে মানে আমাৰ ছাৰফেচটো হৈ গ'ল মানে মেইন কামখিনি আৰু এইডাল মানে ছাপৰ্টিং কেৰেক্টাৰত কাম কৰিছে আৰু ইফালে মানে ইয়াতে কিবাকিবি দিম বস্তা চস্তা আৰু তলতো দি দিম চ' ভিডিঅ'টো চাই থাকক সোনকাল এইফালে মানে গৰুটো ভাবিছে যে মই কি কৰি আছোঁ আৰু ওপৰত 10-20খন বস্তা একেলগে এই চিলাই থোৱা আছিলে সেইখিনি মানে ওপৰত দি দিছোঁ একেবাৰে
আৰু এইফালে আমাৰ কেম্পটো চাব পাৰে এনেকুৱা হৈছে কি ক'ম আৰু আধা ঘণ্টাত মানে কৰিব নোৱাৰি আৰু এইফালে তলত আমি দিব লাগিব কিবা কিবি আৰু এইফালে আমি লৈ এইফালে এইফালে এইখিনি সমানকৈ দি দিলোঁ আধা ঘণ্টাত মানে আৰু কিমান বনাম আধা ঘণ্টাত নোৱাৰি বেলেগ এদিন মানে ভালকৈ বনাম কেম্পটো মানে ভাঙি থাকিলে আজি মানে কেম্পটো হৈছিলেই কিন্তু মানে চাওকচোন ভাঙি থাকিলে অলপ মানে দুৰ্বল হৈছে যিহেতু আধা ঘণ্টাৰ ইমান সহজতে মানে কৰিব নোৱাৰি আৰু মানে প্ৰথমৰ পৰা বনাব লাগিব চ' বনাই আছোঁ মই মানে আজি বনাইহে এৰিম এইবাৰ মানে প্ৰথমতে আমি ইখনে দি লৈছোঁ এখন দিয়াৰ পিছত ইয়াৰ ওপৰত মানে ভালকৈ এইবাৰ দিম চ' চাই থাকক বৰ্তমান বাজিছে 12:04 কিন্তু মই চেলেঞ্জ ভিডিঅ'টো মানে আধা ঘণ্টাৰ ভিতৰত এইখিনিয়ে হৈছে এইখিনিয়ে মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ চ' এইটো হৈছে টেণ্ট পূৰা চাব পাৰে আৰু এইফালেদি পূৰা মানে এইখিনিত অলপমান সেই প্ৰব্লেম হয় কাৰণ তলত বুন চুন গাজি আছে আৰু এইটো হৈছে আমাৰ মানে টেণ্টটো তাত মানে অলপ ফুল ফিলিংছটো দেখুৱাই দিছোঁ কিন্তু ইয়াত মানে এইফালেদি এটা ফুটা আছে আৰু এইপিনেৰে মানে বাঘ চাঘ আহি যাব পাৰে তাৰপিছত এইপিনে মানে দৰ্জাখন কমপ্লিট হোৱা নাই আধা ঘণ্টাৰ ভিতৰত তাৰপিছত এইপিনেৰে এটা আহি আছে মানে অলপমান ফিলিংছ এটা আহে কিন্তু চাওক এইখিনি ইয়াত মানে শুবলৈ পাৰি চেঞ্জটো আৰম্ভ হৈছিলে 11:34 আৰু শেষ কৰিছোঁ মই 12:05 মানে আধা ঘণ্টাৰ ভিতৰতে 1 মিনিট আগতে শেষ কৰি বহুত বেছি ভাল লাগিছে আৰু নেক্সট আৰু এইফালে চাওক টেণ্ট আৰু এনেকুৱা ধৰণৰ নতুন নতুন চেলেঞ্জৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ মানে এইখিনি কষ্টখিনিৰ কাৰণে এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ এৰিছোঁ বাই বাই